शृण्वान् सुभद्राणि रथाङ्गपाणि जन्मानि कर्मा निश्चयानि लोके गीतानि नामानि तदार्थकानि गायन् विलज्जो विच्छरेदसङ्गः एवं व्रतस्व प्रियनामकीर्त्या जातानुरागा दुटच्छेत्तौच्छे हसात्यथरो दितिरोति गायति उन्मादवत् नृत्यतिलोकबाह्य उन्मादवत् नृत्यतिलोकबाह्य जयतु जय भगवान् तोमारे नामे महाशान्ति आने पथरोदि सन्धान जयतु जय भगवान् हे करुणामय पापताप करालय शरण सेवी पुनीतयामि कराय अनुग्रहनाथ नमाया लहिलो माथ दिया प्रभु शरण तेथा जयतु जय भगवान् तोमारे नामे महाशान्ति आने पथरोदि सन्धान जयतु जय भगवान् मत्कर्म कृत मत्परमो मद्भक्ता संगवर्जितः निर्वैरः सर्वभूतेषु यस्य मामेति पाण्डवः मत्कर्म कृत मत्परमो मद्भक्ता संगवर्जितः निर्वैरः सर्वभूतेषु यस्य मामेति पाण्डवः हरये नमः हरये नमः हरये नमः। আজিৰ এই পবিত্ৰ সভাৰ শ্ৰদ্ধেয় সভাপতিদেৱ শ্ৰদ্ধেয় বিৰিঞ্চি শইকীয়া প্ৰভুজনাত আমাৰ অতি আদৰৰ মৰমৰ হৃদয়ৰ শ্ৰদ্ধেয় বিমল কুমাৰ হাজৰিকা দেৱ পকা ঠেকেৰ নিচিনা মানুহ
He should give us a word today, having a good health, having all sorts of happiness, shall continue for 100 years to spearhead this movement. শ্ৰদ্ধেয় কৃষ্ণ গোপাল ভাগৱতী, গোটেই ভাগৱতখন ইয়াতে আছে। কৃষ্ণ গোপাল আৰু ভাগৱতী, সেইকাৰণে তেওঁ কমকৈ কৈ ৰ'ব নোৱাৰে। তেওঁক নিৰ্দিষ্ট বক্তাহে দিব লাগিছে। তুমি ৰেলিছ সাধাৰণি যাক ৰিলিজ কৰিলোঁ। শ্ৰীমতী নিৰুপমা ভট্টাচাৰ্যী বাইদেউ, শ্ৰীযুত মনোজ কুমাৰ লহকৰ ডাঙৰীয়া, দেখিলে এতিয়া বৰ মৰম লগা, কিন্তু পুলিচৰ চাকৰি কৰিছিল, বিৰাট ভয় লগা আছিল সেইখিনি সময়। He changed himself. চালিকা শক্তি আমাৰ প্ৰতি চলাই আনিছে, তাৰ পৰা আজি চলাই আনিছে। শ্ৰদ্ধেয় অনিল কুমাৰ হাজৰিকাদেৱ, তেখেতৰ ঘৰত গৈছোঁ আমি তিনিচুকীয়াত বহু দিনৰ আগতে। ঘৰত গৈছোঁ, আতিথ্য গ্ৰহণ কৰিছোঁ। কমল কুমাৰ মালাকৰ ডাঙৰীয়া, কুশল কুমাৰ মালাকাৰ ডাঙৰীয়া, yes, seems to be very great devotee, seer. শ্ৰদ্ধেয় গিৰীশ মেধি ডাঙৰীয়া, বৰ ধুনীয়া গালে আপুনি, আৰু আপুনি যে মোৰ কিতাপ পঢ়িছে তাৰ কাৰণে আৰু ধন্যবাদ দিছোঁ। আৰু আপোনাৰ মাতটোত মানে মৰ্ত্যবাসী মানৱক দিবলৈ জিৰণি, তোমাহেন প্ৰিয়নিধি পঠিয়াই দিলে বিধি, স্বৰ্গীয় দূতৰ বিশেষ কণ্ঠে সুধা সানি, গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী। আপোনাৰ কণ্ঠত ভগৱানে সুধা আনি সোমোৱাই দিছে, ভেৰি গুড। আৰু অন্য আইসকল আমাৰ সন্মুখত বহি আছে, ভাইটি ভণ্টিসকল, মোৰ এখন কিতাপ আছে, মানুহে বহুত পঢ়ে, পুৰুষে আমি আনন্দিত, বহুত পঢ়ে। আৰু আত্মহত্যা কৰিবলৈ যোৱা মানুহে সেই কিতাপখন মাজতে বহি পঢ়ি ল'লে আত্মহত্যাটো বাদ দিলে। তাত মানৱ ৰূপত প্ৰভু বুলি এটা চেপ্টাৰ আছে। এই যে যিসকল অন্য ধৰণেৰে সক্ষম, আজিকালি নতুন শব্দ ওলাইছে, আমি আগৰ শব্দবিলাক ক'ব নোৱাৰোঁ। yes, differently able, সেইটোৰ ওপৰত লিখা হৈছে, আমাৰ যিসকলৰ দৃষ্টিশক্তি বাধিত, এইসকল আজি ইয়াত আমাৰ সন্মুখত আছে। আমি তেখেতসকলক হাতযোৰ কৰি ঈশ্বৰ বুলি ভাবি নমস্কাৰ কৰিছোঁ। আমি মাজে মাজে ইয়ালৈ আহোঁ, আমাৰ লগত বৰ ভাল সম্বন্ধ আছে। আমি 7 দিন 7 ৰাতি ভাগৱত সপ্তাহ পাতোঁ। বৃহস্পতিবাৰ দিনাখনটো তেখেতলোকক দিয়া আছে, কিন্তু মাজতে কা আন্দোলন, তাৰপিছত লকডাউন আদি গোটেইবিলাক হৈ যোৱাৰ কাৰণে আমাৰ সেইটো
পয়োভৰটো কমি গ'ল, শ্বৰ্টকৈ আমি কৰিলোঁ আৰু নামঘৰ আমি ভাঙি আকৌ নতুনকৈ তৈয়াৰ কৰি আছোঁ। সেইকাৰণে মাজতে তেখেতসকলক মাতিব পৰা নাই। আকৌ আমি নিমন্ত্ৰণ কৰিম আৰু আমি মিলি একেলগে কাম কৰিম। ভাইটি ভণ্টিসকল, এজন দৃষ্টিহীন ব্যক্তিয়ে হাতত এটা লেম্প লৈ পেলাই গৈ আছিল। তেতিয়া কেইজনমান ডেকা ল'ৰাই, দুষ্ট ডেকা ল'ৰাই ক'লে, এই সুৰদাস মানে হিন্দী প্ৰদেশৰ মানুহবিলাকে দৃষ্টিহীন লোকসকলক সুৰদাস বুলি কয়। আপুনিতো চকুৰে নেদেখেই, এই লেম্পটো লৈ পেলাই কিয় কৰিছে আপুনি? এই লেম্পটো আপোনাৰ কোনো কামত নাই, পোহৰ কি তাক নেজানে আপুনি। তেতিয়া এটা বৰ সুন্দৰ উত্তৰ দিছে, মই উত্তৰটো ক'ব খুজিছোঁ। হয়, মই দৃষ্টিহীন এজন ব্যক্তি, মোৰ কাৰণে এতিয়া কোনো প্ৰয়োজন নাই লেম্পটোৰ, কিন্তু মোক বচাবৰ কাৰণে মই এইটো লগত লৈ ঘূৰিছোঁ। কিয়? কেনেকৈ? আজিকালি তোমালোক এনেকুৱা উদ্বণ্ড হৈছা, কেতিয়া কোন সময়ত মোক খুন্দা মাৰিবা কোনো ঠিকনা নাই। এইকাৰণে মই এইটো লৈ যায়, তোমালোকে মোক খুন্দা নামাৰা, ৰাস্তাত পেলাই নিদিয়ে, সেইকাৰণে মই এইটো লৈছোঁ। সমাজখনৰ অৱস্থাটো এইটোৱে। দৃষ্টিহীন ব্যক্তিসকলে বা অংগক্ষুত লোকসকলে ভাবিব নালাগে যে আমি এই সংসাৰলৈ বোজা হৈ আহিলোঁ। নহয় এইটো কথা। অকণমান পিছত দিলেও হ'ব দিয়ক। এই যে ডিষ্ট্ৰিবিউশ্যনটো কৰিছোঁ অলপ পিছত কৰিব, এতিয়া মই ডিষ্ট্ৰিবিউট কৰিছোঁ অলপ। পৃথিৱীৰ বহুত ডাঙৰ কাম এই দৃষ্টিহীন লোকসকলে কৰিছে। তাৰ এটা উদাহৰণ মই ৰাখিব খুজিছোঁ। জন মিল্টনক বহুতে জানে, যিসকল আপোনালোক আছে জানেই, সৰুসকলৰ কোনোবাই নাম শুনিছে হয়তো। জন মিল্টন ইমান ধুনীয়া আছিল, ইমান ধুনীয়া আছিল, দেখিলে যেন এগৰাকী দীপলিপ যুৱতীহে এনেকৈ ভাবিছিল মানুহে। চুলিয়েই চাবনে, চকুৱেই চাবনে, মুখখনেই চাবনে। কিন্তু ডেকা হৈ যাওঁতেই হঠাতে তেওঁ মানে দৃষ্টিহীন হৈ গ'ল। হঠাতে কোনেও ক'ব নোৱাৰে কাইলৈ মোৰ কি হ'ব। কোনেও ক'ব নোৱাৰে আপোনাৰ কাইলৈ কি হ'ব। ভগৱানে নকৰক, ঠিকেই চলাওক, কিন্তু ক'বতো নোৱাৰে। দৃষ্টিহীন হৈ যোৱাৰ পিছত তেওঁ খুব কান্দিবলৈ ধৰিলে। কেলৈ কান্দিবলৈ ধৰিলে? মোৰ জীৱনত কি হ'ল? মোৰ ভিতৰত ইমানবিলাক কথা আছে, ইমানবিলাক বস্তু আছে, মই এইবিলাক লিখি পেলাই পৃথিৱীক দিব খুজিছিলোঁ, কিন্তু মোৰ কি অৱস্থা হ'ল, কি হ'ল, কি হ'ল, কি হ'ল? কান্দিয়ে থাকিবলৈ ধৰিলে। পিছত তেওঁ এটা কথা ক'লে, ঈশ্বৰে যিটো আদেশ দি যি ধৰণে মোক কৰিছে, সেইটোক সহন কৰাটো ঈশ্বৰৰ সেৱাই। মোক যদি দৃষ্টিহীন কৰি দিলে এইখিনি সময়ত, তথাপিতো এইটো ঈশ্বৰৰ সেৱাই। সন্ত বিনিময়ে তাত এটা শব্দ বদলি কৰি দিলে। সেইটো কি? এইটো নহয়, এইটো হে। ঈশ্বৰে মোক যেনেধৰণে ৰাখিছে, যি ধৰণে দিলে, যি শক্তি দিছে, এইটোকে গ্ৰহণ কৰি মই আগবঢ়াটোহে